10 বাৰ তেওঁ বাংলাদেশ গৈছে মোৰ ওচৰত এটা ফটো পৰিছে मेरे पास एक फोटो आया है आप मीडिया के दोस्तों कृपया जूम कर लेना कृपया मुख्यमंत्री बताएं कि ये फोटो कब लिया और इस फोटो के पीछे क्या बातचीत हुई और ये फोटो है ये ये फोटो बांग्लादेश का है मुख्यमंत्री फोटो एक बहुत बड़े दरगाह के सामने ये फोटो है बहुत डांगर विख्यात दरगाह सन्मुखत ये फोटो एजन डांगर विख्यात मौलाना लगत हिमंत विश्व शर्मा डांगरिया फोटो এই ফটো কথা তেখেতক সুধিব মই আশা কৰো যে আপোনালোকে ভালদৰে ক্যাপচাৰ কৰিলে আরে তার তো তরুণ গগৈ গৌরব গগৈ নিজেই মৌলবীজনক লগ কৰিছে তরুণ গগৈ ঘৰতো এই মৌলবীজন গৈছে যিজনৰ লগত মোৰ ফটো দেখুৱা আছে মাছ খোৱাৰ এঘৰ মানুহৰ ঘৰত গৌৰৱ গগৈ তেওঁ দুবাৰ লগ কৰিছে তৰুণ গগৈৰ ঘৰত মৌলবীজন গৈছে মইতো কংগ্ৰেছত থাকোঁতে কিমান মৌলবীক লগ পাইছোঁ কিমান মোল্লাক লগ পাইছোঁ মোৰতো কিমান মৌলবীৰ লগত ফটো আছে আৰু এইবিলাকতো ময়ে ফেচবুকত পোষ্ট কৰা এইবিলাক মই বিজেপিত জইন কৰাৰ পিছত নহয় আগততো কিমান অসমৰ মই হাইলাকান্দিত মোল্লাৰ তাত গৈছোঁ আজমিৰ শৰীফত মই কিমানবাৰ গৈছোঁ মই বাংলাদেশৰ শাহজালাল দৰগাহত গৈছোঁ এইবিলাক ফটো মই নিজেই পষ্টিং দিয়া এইবিলাক কোনো লুকুৱা কথা নহয় ন এজন মৌলানাক মৌলবীক আগতে কংগ্ৰেছত থাকোঁতে কিমানক লগ কৰিছোঁ এই মানুহগৰাকী এই মানুহজনে যিজনৰ ফটো দিছে এওঁতো তৰুণ গগৈৰ ঘৰত আহিছে কি এইটো নতুন কথা হ'ল এজন মৌলানাক লগ পোৱা মৌলবীক লগ পোৱা পুৰোহিতক লগ পোৱা এইটো কি ডাঙৰ কথাটো হ'ল